বান্ধৱীসকল আজি আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল সেভিস কিচেনলৈ। আজি মই আপোনালোকৰ আগত বনাবলৈ লৈছো বাটাৰ চিকেন। তাৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে চিকেন, পিয়াজ, বিলাহী, নহৰু, আদা, জলকীয়া, দালচেনি, লং, ইলাচি, কাজু বাদাম, বাটাৰ, ক্ৰীম, ধনিয়া, জিৰা, জলকীয়া গুড়ি আৰু কাশ্মীৰী জলকীয়া গুড়ি। প্ৰথমতে মই চিকেনখিনি মেৰিনেট কৰিবলৈ লৈছো। এটা বাটিত মই চিকেনখিনি দি দিলোঁ। তাৰ পিছত মই তাত আদা নহৰু পেষ্ট মিলালোঁ। তাত মই এচামুচ নিমখ, এচামুচ হালধি, কাশ্মীৰী জলকীয়া গুড়ি 2 চামুচ আৰু জলকীয়া গুড়ি 2 চামুচ এয়া দি মই প্ৰথমতে মাংসখিনি মেৰিনেট কৰি লম। এয়া মই মেৰিনেট কৰি আছো। ইয়াৰ পাছত মাংসত মছলাখিনি সোমাবৰ কাৰণে মই আধা ঘণ্টা ইয়াক মই ফ্ৰিজত ৰাখি দিম। এতিয়া মই গেছটো জ্বলাই এখন কেৰাহী পাতি দিছো। এতিয়া কেৰাহীখন গৰম হ'ল। তাত মই এতিয়া অলপ মিঠাতেল আৰু এচামুচ বাটাৰ দিম। এইখিনি অকমান গৰম হ'লে আৰু বাটাৰখিনি গলিলে মই তাত এতিয়া পিয়াজ দিম। এতিয়া মই ইয়াত পিয়াজখিনি দি দিম। পিয়াজখিনি এতিয়া অলপ ভাজি লওঁ। লং, ইলাচি আৰু দালচেনি তেলখিনি গৰম হোৱাৰ পাছতে দিয়ে। মই পাহৰি যোৱাৰ কাৰণে এতিয়া দি দিছোঁ। পিঁয়াজখিনি অকণমান হেৰি হ'লত তাত মই নহৰু, জলকীয়া আৰু বিলাহীখিনি দি দিছোঁ। আৰু এতিয়া ইয়াত মই কাজু বাদামখিনিও দি দিম। এতিয়া এইখিনি সিজিবৰ কাৰণে মই অকণমান নিমখ দিম। নিমখটো আপোনালোকে নিজৰ আন্দাজ মতে দিব। এতিয়া মই এইখিনি অলপ সিজিবৰ কাৰণে ঢাকি দিম। এতিয়া এইখিনি মই অলপ লৰাই দিছোঁ। এতিয়া মই ইয়াত এচামুচ জিৰা গুড়ি, এচামুচ ধনিয়া গুড়ি, এচামুচ হালধি দিছোঁ আৰু কালাৰৰ কাৰণে কাশ্মীৰী জলকীয়া গুড়ি দিছোঁ। এয়া মই আকৌ এয়া অলপ সিজিবলৈ দিম। এইখিনি ভজা হৈ গ'ল। এয়া মই ঠাণ্ডা হ'বৰ কাৰণে অকণমান থৈ দিছোঁ। এই ভজাখিনি ঠাণ্ডা হ'ল। এয়া মই এতিয়া মিক্সিত এয়া পিহি লওঁ।
এতিয়া মই গেছটো আকৌ জ্বলাই কেৰাহীখন পাতি লৈছোঁ কেৰাহীখন গৰম হ'ল তাত মই অকণমান মিঠাতেল আৰু এচামুচ বাটাৰ দিছোঁ এইখিনি গৰম হোৱাৰ পাছত মই মাংসখিনি তাত ভালকৈ ফ্ৰাই কৰি ল'ম এতিয়া ইয়াত মই মাংসখিনি ভালদৰে ফ্ৰাই কৰি ল'ম এতিয়া মাংসখিনি ফ্ৰাই হ'ল মই এতিয়া ইয়াত কাঢ়ি ল'ম এতিয়া এই কেৰাহীখনতে মই এচামুচ বাটাৰ দিম বাটাৰখিনি গলি গ'লে মই তাত পিঁয়াজ নহৰু বিলাহীৰ যিটো পেষ্ট বনাই থৈছিলোঁ সেইখিনি তাত ঢালি দিম পেষ্টখিনি ডাঠ হৈ থকাৰ কাৰণে তাত মই অকণমান পানী মিহলাই দিলোঁ এতিয়া মই তাত আধা চামুচ জিৰা গুড়ি আধা চামুচ ধনিয়া গুড়ি আৰু আধা চামুচ জলকীয়া গুড়ি দি দিছোঁ এইখিনি এতিয়া মই ভালকৈ উতলাম এয়া উতলিলে এয়া ঠিক হৈ গ'ল ইয়াত মই এতিয়া মাংসখিনি দি দিম মাংসখিনি দিয়াৰ পাছত মই ইয়াত অকণমান দেৰি 5 মিনিটৰ কাৰণে ঢাকি দিম এয়া দেখিলে এয়া বাটাৰ চিকেন হৈ উঠিলে এতিয়া মই নমোৱাৰ আগে আগে ইয়াত 2 চামুচ ক্ৰীম দি দিম ক্ৰীম দিয়া মই নমাই থৈছোঁ মোৰ ওচৰত এতিয়া কচুৰি মেথি নাই সেইটো কাৰণে মই নিদু যদি আপোনালোকৰ ওচৰত থাকে তাত এতিয়া আপোনালোকে অকণমান কচুৰি মেথি দি দিব পাৰে এয়া মই নমাই থলোঁ আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ইয়াক লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ